জয়গুৰু সকলোলৈকে আজি আমি সকলো একত্ৰিত হৈছোঁ গুৱাহাটীৰ চাংচাৰিৰ মহা-মহোৎসৱৰ আয়োজনত। এই মহা-মহোৎসৱৰ আয়োজন কৰা হৈছে পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ সৎসং বিহাৰৰ যি আমাৰ ঠাকুৰৰ আজি স্বৰ্ণ জয়ন্তী লগতে বিগ্ৰহ প্ৰতিষ্ঠা দিৱস। সেয়েহে আজি লক্ষাধিক ভক্তসকল ইয়াত একত্ৰিত হোৱা হৈছে আৰু যি মূল মন্দিৰত এই লক্ষ লক্ষ ভক্তৰ সমাগম হোৱা অলপ কষ্টদায়ক হ'ব। সেয়েহে আজি এই মহা-মহোৎসৱৰ আয়োজন কৰা হৈছে চাংচাৰিত। আৰু এই চাংচাৰি মহা-মহোৎসৱত এই আমাৰ প্ৰধান সৎসং বিহাৰৰ যি আচাৰ্যগুৰু, সেই আচাৰ্যগুৰুৰ পদাৰ্পণ আমি সকলোৱে তেখেতক দৰ্শন কৰিছোঁ। আৰু তেখেতে এতিয়া পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰৰ সেৱা কৰাৰ লগতে জগতজননী মা শ্ৰী শ্ৰী মা বৰমাৰ সেৱা জনাব আৰু লগতে আমাৰ পৰম প্ৰেমময় ঠাকুৰৰ যি প্ৰথম সন্তান আমাৰ বৰদা, অতিকে শ্ৰদ্ধাৰ বৰদা শ্ৰী শ্ৰী বৰদাৰ চৰণতো সেৱাভাগ জনাই আমাৰ আচাৰ্যদেৱৰ কিছু আলোচনা কৰিব তেখেতে আৰু আমাৰ ভক্তসকলৰ লগত সকলোৰে লগত তেখেতে বাৰ্তালাপ কৰিব আৰু সকলোকে তেখেতে এক শান্তিৰ বাৰ্তা কঢ়িয়াই আনিবলৈ গোটেই ভাৰতবৰ্ষ, গোটেই পৃথিৱীত যাতে আমি সকলোৱে মিলিজুলি থাকোঁ, প্ৰেম বিলাব পাৰোঁ আৰু সকলোৱে যাতে একত্ৰিত হৈ আমি এই সৎসংঘৰ যি আমি মহাসংগ্ৰাম চলিছে সেই সংগ্ৰামত যাতে সকলোৱে একত্ৰিত হৈ আমি সকলোৱে যাতে কাম কৰি যাব পাৰোঁ আৰু সকলোৱে যাতে প্ৰেম বিলাব পাৰোঁ। সেয়েহে আমাৰ প্ৰধান আচাৰ্যদেৱে আমাক জীৱনত চলিব পৰাকৈ আমাক যিখিনি বাৰ্তালাপ আমাৰ লগত কৰিব আমি সেইখিনি মানি চলিব লাগিব। আৰু সেইখিনি মানি চলিলে আমি ভাবোঁ যে আমি সকলোৱে সৎসংগী হ'ব পাৰিম, আমি ঠাকুৰমুখী হ'ব পাৰিম। সেয়েহে আমি সকলোৱে তেখেতৰ প্ৰতিটো কথা, প্ৰতিটো আলোচনা আমি অতি শ্ৰদ্ধাৰে আমাৰ হৃদয়ত স্থাপন কৰিব লাগিব আৰু আমি তেনেধৰণে চলিব লাগিব। আৰু এই আয়োজনত আজি ফ্ৰী মেডিকেল সেৱাৰ যি সেৱা আগবঢ়াইছে, এয়া অতুলনীয় এক পৰিৱেশ, সুন্দৰ এক পৰিৱেশ। মই অকণমানকৈ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। সাংঘাতিক ভিৰ হৈছিলে ইয়াত, ভিডিঅ' কৰাটো অসম্ভৱ হৈ পৰিছিলে, সাংঘাতিক ঠেলা হেঁচাৰ মাজেৰে, কিন্তু প্ৰতিটো কাম ইমান ডিচিপ্লিনকৈ হৈছিলে। মই আপোনালোকক এতিয়া ইয়াৰ ভিডিঅ'ৰ মাধ্যমেৰে বহুত দকৈ বুজাব নোৱাৰিম, কিন্তু মই যেতিয়া তাত উপস্থিত হৈছিলোঁ ইমান সুন্দৰকৈ নিয়াৰিকৈ নিষ্ঠাৰে কামখিনি কৰি গৈছিলে যিসকলে এই আয়োজন গোটেই অসমৰ প্ৰায় গোটেই ভাৰতবৰ্ষ একত্ৰিত হৈছিলে এই মহামিলনত। ইয়াত ঠাকুৰৰ কিছু গোটেই ইষ্টবংশৰ বিষয়ে ইয়াত আমাক জনাইছিলে। আমি সকলোৱে যাতে যিসকল নতুনকৈ আমাৰ সৎসংগী হৈছে বা যিসকলে দেওঘৰলৈ এতিয়ালৈকে যোৱা নাই তেখেতসকলকো কৈছোঁ সকলোৱে যাতে দেওঘৰলৈ যায়, দেওঘৰলৈ গ'লে আৰু বিশেষভাৱে বুজি উঠিব পাৰিব, এইখিনি অকণ বুজাইছিলে। আৰু ইয়াত আমাৰ বিভিন্ন শিল্পীসকলে আৰ্ট কৰিছিলে, বিভিন্ন ধৰণৰ আৰ্ট কৰিছিলে, আৰ্ট প্ৰদৰ্শন কৰিছিলে। মই অলপকৈ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। সুন্দৰকৈ আৰ্ট কৰিছিলে, আৰ্টবোৰ ইমান ধুনীয়া হৈছিলে। মই ভাবিলোঁ যে মই সকলোকে অকণমান দেখুৱাওঁ। বৰ সুন্দৰ হৈছে আৰ্টখিনি, চাওক। আৰু এনেকৈ মই আৰ্টখিনি আপোনালোকক দেখুৱালোঁ আৰু যিজন ব্যক্তি এই আৰ্টৰ আঁৰত আছে তেখেতক অকণমান দেখুৱালোঁ। তেখেতে মোৰ লগত দুআষাৰ কথাও পাতিছিলে আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ নগণ্য ভূপেন দাক কি সুন্দৰকৈ অংকন কৰি ইয়াত ৰাখিছিলে সেইখিনিও মই আপোনালোকক অকণমান দেখুৱালোঁ, তেখেতকো অকণমান দেখুৱালোঁ। কোনে কৰিছে? ক'ৰ পৰা আহিছে দাদা আপুনি? মই গুৱাহাটী। আচ্ছা, আপুনি কেতিয়াবা কৰি আছে? এয়া লাইভ হয় নে নহয়? লাইভ নেকি? আচ্ছা, এয়া আগত কৰি থোৱা নেকি? আপোনাৰ নামটো ক'ব? পান্না বৰ্মন। তেখেতে সুন্দৰকৈ আৰ্টবোৰ কৰি গৈছিলে আৰু লাইভ কৰিছিলে তেখেতে। মই সেইখিনি দেখুৱাব নোৱাৰিলোঁ কাৰণ আমি গোটেই গোটেই এই উৎসৱৰ গোটেই মঞ্চ বৃহৎ ডাঙৰ অঞ্চল লৈ পেলাই কৰিছিলে। গোটেই পথাৰ, বৃহৎ এখন ডাঙৰ পথাৰ, এই পথাৰখন ঘূৰোতে বহুত সময়ৰ প্ৰয়োজন হৈছিলে আৰু ইমান ধূলি তাত
এই ধূলিৰ কাৰণে কিছু ভিডিঅ' মই কৰিবও নোৱাৰিলোঁ। মোৰ অলপ সেই এলাৰ্জিৰ প্ৰব্লেম আছে, মই ধূলি সহ্য কৰিব নোৱাৰোঁ। তথাপিতো চেষ্টা কৰিছিলোঁ গোটেইখিনি দেখুৱাবলৈ। ইয়াত ভাণ্ডাৰা হৈছিলে, বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা, গোটেই অসমৰ পৰা ইয়াত ভাণ্ডাৰা কৰিবলৈ ব্যক্তিসকল আহি ভাণ্ডাৰা কৰাইছিলে। আমাৰ যি ভক্তবৃন্দসকল আহিছিলে সকলোৱে মানে শ্ৰদ্ধাৰে ভাণ্ডাৰা লৈছিলে, ভাণ্ডাৰা কৰিছিলে। আৰু এনেকেই এই আপুনি চাওক বিশাল এৰিয়া লৈ পেলাই উৎসৱৰ আয়োজন কৰা হৈছিলে। ইয়াত বিভিন্ন ধৰণৰ সেৱা শুশ্ৰূষা চলিছিলে, যেনে পানী, চৰবত, ভোগৰ আয়োজন সকলোখিনি কৰিছিলে। মই অলপকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই ৰাতিৰ মনোৰম দৃশ্য, প্ৰাৰ্থনা হৈছিলে সন্ধিয়া। প্ৰাৰ্থনাৰ পিছতেই আমাৰ এনেকেই মই লাহে লাহে এই চাংচাৰিৰ পৰা ওলাই আহিবলগীয়া হৈছিলে, যিহেতুকে আকৌ ঘৰৰ ফালে উভতিব লাগিব। সেয়েহে সকলোকে নমস্কাৰ জনাই জয় গুৰু।